মৰ্ণিং ৰ'দটো তেৰতেকে ওলাইছে ৰাতিপুৱাই ফুল 9 o'clock ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে পিংক য়েলো পিংক হোৱাইট অনলি হোৱাইট হ'ব চব পূৰা চৰি বলক প্ৰথমতে নামঘৰলৈ যাবলৈ ওলাইছোঁ মই গা পা ধুই জল্দি ওলাই আহিছোঁ অকণমান দেৰিয়ে হ'ল বাকীবিলাক গ'লেই খৰকৈ ওলাই আহিছোঁ ক'ৰবালৈ গ'লে এনেই মই নিজে সদায় চাদৰ মেখেলা পিন্ধোঁ ক'ৰবালৈ গ'লে যেতিয়া মই চাদৰ মেখেলাযোৰ পিন্ধিবলৈ লওঁ মানে যিমানে দেৰি হয় সিমানে বেয়া হৈ আহি থাকে চাদৰ মেখেলাযোৰ ভালকৈ পিন্ধিব নোৱাৰোঁ খচমচকৈ পিন্ধি আহিছোঁ এনেকৈ চাকি তাকি ঠিক কৰি লৈ আহিছোঁ তো যাওঁ মই প্ৰায় দেখুৱাই থাকোঁ আপোনালোকক নামঘৰটো মই আহিয়ে থাকোঁ নামঘৰলৈ কিবা এটা হ'লে তো সেয়াই গৈ থাকোঁ বলক এতিয়া বাকী বহুত দিন মই ভিডিঅ' কৰা নাই আজি কৰিছোঁ বহুত দিনৰ মূৰত তো সেয়াই আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰাতিপুৱাৰ পৰাই 9:30 মান হৈছে চাগে টাইমটো চোৱা নাই কিমান দেৰি হৈছে পিনে চুলি ফনিওৱাই নাই এনেকৈ তিতাই বান্ধি গুচি আহিলোঁ বলক গৈ থাকোঁ দেখাম কিয় আহিছোঁ কি আহিছোঁ কৈ আছোঁ দেখাম বলক এতিয়া দিছে সেয়া নামঘৰ মানুহ ধেৰ আহিছে গৈ লওঁ বলক দেই আমি ক'লে আহিলোঁ সেই গাইজ কৈ দিয়া আমি নমু ঘৰলৈ আহিলোঁ ইমান গৰম আজি ন আমি চাকি জ্বলাম এতিয়া ন কি হয় ধূপ অঁ দিছোঁ চাকি জ্বলালোঁ গুচি আহিলোঁ আকৌ আহিমগৈ বা আহিব তো যাওঁ এই আছিলে মাৰ লগতে আহিছিলে গুলো লৈ যাওঁ একো খোৱা নাই আমি ৰাতিপুৱাৰ পৰা চাকি জ্বলালোঁ একোৱে খোৱা নাই ন দেহা এতিয়া আমি কি খাম ভাত খাওঁগৈ নি হে ইমান লোড দিছে ন গামোচাখন ঢাকি দিয়া মামা সেয়া আকৌ আহোঁগৈ নাম সামৰিলে ভাত খাব হ'বই তো বা অহা নাই যে বাক লৈ আহোঁগৈ নহ'লে ৰখিলোঁহেঁতেন তো যাওঁ বলক গৈ থাকোঁ বহুত গৰম হৈছে ভিডিঅ' কৰা একদম মুড নাই এয়া আকৌ আহিলোঁ ভাত চাত নোখোৱাকৈ গৈছিলোঁ যে নামঘৰতে চাকি জ্বলাবলৈ সেই চাকি তাকি জ্বলাই আহিলোঁ আৰু এতিয়া ভাতকেইটা খাই ল'লোঁ মোকা ভোক লাগিছে এতিয়া আকৌ অকণ কাপোৰযোৰ চেঞ্জ কৰি আহিলোঁ এনেকুৱা গৰম উঠিছে এই কাপোৰযোৰ ইমান গধুৰ লাগিলে পিন্ধিবলৈ হয়নে তো অশান্তি লাগিলে তো এয়া ইমান আজি গৰম কেনেকুৱা আছে এয়া গৈছোঁ বা মই আমাৰ গুলো যাব আকৌ ঘামিছোঁ কেনেকুৱা চাওকচোন তামাম ৰ'দ দিছে কৈছোঁ নহয় ৰ'দটোৱে মুখ কৰি আছে বলক নামঘৰ পাই লওঁগৈ আকৌ গৰমত বহি আছোঁ নামঘৰ ভিতৰত বহা নাই ইমান গৰম পৰিছে গিধি খেলি আছে তামাম গৰম পৰি আছে নামঘৰ এফালে নামঘৰ ফালে এফালে আছে এনেকুৱা সেইফালে পায়স বনাই থৈছে এইখিনিত নামঘৰতে এইখিনি বেছি ঠাণ্ডা মানে আমি তেল আকৌ ভাঙিনে নাভাঙি মাতিনে নামাতি কলিও ইমান খেলিছে ইমান জানে বাগু দিয়ে
ধৰা এইটো কা দৌল ভাঙিম নে নাভাঙিম কলি কুকুৰক মাতিম নে নামাতিম কলিয়ত বগিয়ত থাকে পুৰা খেল খেলিছে পুৰা খেলিছে তুমি খেলছো কৈ দিয়া আকৌ তেল 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 কেনেকে আছিলে কেনেকে কেনেকে তেল তেল তেলিয়া দাঁত বাবু কাণত বাবা 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 জলপান দি আছে জলপান দিয়া ঘৰ সকলোক জলপান দি আছে আজি গৰম কেনেকুৱা বুলি আমনি লাগিছে ন সঁচাকৈ সাংঘাতিক আমনি লাগিছে গৰম অকল জলপান খাবলৈ আহিছোঁ এদিনতে ভাগৰ উঠাই আমাৰ মাহঁতে পইচা 10 টকা দে কি 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 এজনী কোন এজনী চন্দ্ৰমা এয়া প্ৰসাদ দিলে ভণ্টি সেইটো প্ৰসাদ 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 দিম ৰ প্ৰসাদ দি লওক অঁ দিয়ক কৃষ্ণ কৃষ্ণ প্ৰসাদন দি দিওঁ অলিপিকা লোৱা দি দিছোঁ যে এনেকৈ হাতে নোখোৱা নি খাবলৈ বহিলে জলপান বাপ কোমল চাউলৰ জলপান আলু পিঁয়াজ মোৰ মোৰ মায়ে ভোক খুৱাই দিছে দেখোন তুমি খালা জলকীয়া অকণমান বেছি জলকীয়া কোমল চাউলৰ জলপান চাহ চাহ কোমল চাউল খালোঁ প্ৰসাদ খালোঁ এতিয়া যাওঁ তামাম গৰম দিছে এতিয়া যাওঁগৈ ঘৰলৈ ভগা নাই নাম আমাৰ বুলি মানে কাম কৰিছে নামঘৰত চোৱা কি কৰিছা তুমি কি কৰিছা তুমি কাম কৰিছা নি নমুঘৰত কাম কৰিছা নি অঁ কি কাম কৰিছা তুমি কি কৰিছা কি কৰিছা আমি যাওঁগৈ ব'লা ঘৰলৈ ব'লা 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 চলো 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 অঁ এই মৰুৱা কল পুলিটো তো ডাঙৰ হৈছে আৰু এইটো অঁ বাই এইটো চা মৰুৱা কল পুলিটো ইয়াত প্ৰায় কাম হৈ গ'ল ভকতে কৰি আছে দাদা ভাই কৰি আছে মানে নতুন আসন পাতিছে যিহেতু দাদা তাৰ কাৰণে নতুন আসনৰ কাৰণে মানে কিবা মূল্য দিছিল আৰু এমাউণ্টটো কৈ নিদিওঁ আৰু কিবা এটা দিছিল সেয়া যোনে যোনে দিছে সেয়া সেইসকলে সেয়া কৰিছে এয়া বৰ্তাক মোবাইলটো দি পঠিয়াইছোঁ ভিডিঅ' অকণমান কৰি আনিবলৈ কৃষ্ণ মই ইয়াৰ পৰাই কৃষ্ণ কৰিছোঁ আপোনালোকে দেখাৰ দৰে এতিয়া যেনেকৈ দেখিছোঁ ময়ো ভিডিঅ'টো এডিট কৰোঁতে এইমাত্ৰ দেখিছোঁ তো বৰ্তাক দিলোঁ অকণমান কৰি আনক বুলি মই সেইডোখৰলৈ যোৱা নাই যিহেতু ভকতসকল বহি আছে তো সেয়াই অকণমান কৰি আনিলে বৰ্তাই অঁ ঢেৰ হাতত বস্তু ঢেৰ নোৱাৰো নিব যাওঁতে লৈ আহিব হুচেন ল'লোঁ এয়া খাই বৈ আহিলোঁ প্ৰসাদ খালোঁ জলপান খালোঁ এতিয়া যাওঁ নাম ভাগিলে এয়া গৈছে কীৰ্তন কীৰ্তন হ'ব আহা যাওঁ আহা আহা ব'লা ব'লা গৰম 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 অঁ ঠাণ্ডা ঠাণ্ডা এইকি ঠাণ্ডা এইকি ঠাণ্ডা ইমান ৰ'দ দিছে অঁ ফটোখন মাৰোঁ তিনিজনীয়া এয়া নামঘৰ আমাৰ আগতে নামঘৰৰ গেটখন কালাৰটো বেলেগ আছিলে এতিয়া বেলেগ কৰি দিলে এতিয়া বেছি ধুনীয়া লাগিছে ৰ'দটো মানে এনেকৈ দিছে আজি মানে গৰমটো এনেকুৱাকৈ দিছে ভাবিব নোৱাৰা গৰম দিছে নে ময়ে বেছিকৈ গম পাইছোঁ চাদৰ মেখেলা পিন্ধিছোঁ যদি তেওঁ নাজানো এয়া
আজি কি কৰিলোঁ নাজানো, অকণমান ভিডিঅ' কৰিলোঁ ৰাতিপুৱাৰ পৰা। ভাল লাগিলে যদি লাইক ছাবস্ক্ৰাইব কৰি দিব। তো সেয়াই আজি মানে নামঘৰত নতুনকৈ আসন পাতিছিলে, পুৰণা আসনখন উঠালে। তো সেয়াই আমি গৈছিলোঁ চব, সকলো ঘৰত গৈ আহিলোঁগৈ এপাৰ চবে আশীৰ্বাদ ল'লোঁগৈ, প্ৰসাদ চসাদ খালোঁগৈ। চব গৈছিলে খেলৰ মানুহ আৰু, যিহেতু নতুনকৈ নামঘৰ মানে আসন বনাইছে, নামঘৰটো নতুন কৰাই নিচিনা হয়। সেইটো কাৰণে সেয়াই ভিডিঅ' কৰিলোঁ আজিলৈ। বাই বাই। নেক্সট এটা ব্লগত আকৌ লগ পাম, লেটকৈ হ'লেও। বাই বাই।